এটি নতুন ভিডিঅ' সৈতে মই বৰ্ণালী কোঁৱৰে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। বছৰৰ শেষৰটো দিন যিহেতু সকলোৱে মিলিজুলি এসাঁজ ভাত খাইছে, কোনোবাই হয়তো পিকনিক গৈছে, আমি পিছে ঘৰতে দেই আছোঁ। আৰু আমাৰ পাছফালে এতিয়া গাঁৱৰ দাদা, ভাইটি আৰু মানুহজনে মিলি বনাইছে, যা যোগাৰ কৰি আছে। আৰু আমি হেনো আজি জিৰণি ল'ব লাগে, সেয়েহে জিৰণি লৈ আছোঁ আৰু আজি ভিতৰতে বহিয়ে আছোঁ। খোৱা টাইমত হয়তো বাহিৰলৈ যাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া তেওঁলোকে কি কৰিছে, কি বনাই আছে, সকলো আপোনালোকক দেখাই যাম। ভিডিঅ'টো শেষলৈকে চাই যাব। কিন্তু আজি খানা টিমটোত অকল মাইকী মানুহ আমি কেইজনীহে দেই, মা, মই আৰু ছোৱালীকেইজনী, বাকীবোৰ চব মতা মানুহ।